নমস্কাৰ এভৰিৱান, মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি আনিছোঁ। এয়া চাওক, শেৱালি গছৰ পাত লৈছোঁ, এয়া জলকীয়া এটা লৈছোঁ, নহৰু লৈছোঁ, এয়া মচুৰ দালি লৈছোঁ, তিয়াই থৈ দিছোঁ মচুৰ দালিটো। এতিয়া মই মচুৰ দালি, জলকীয়া, নহৰু পেষ্ট বনাই ল'ম। তাৰপিছত মই শেৱালি গছৰ পাতেৰে পেষ্ট দি মই ভাজি ল'ম। এতিয়া মই পেষ্টখিনি বনাই ল'ম। এতিয়া মই পেষ্টখিনি বনাম। দালিখিনি লৈ ল'ম। তাৰপিছত জলকীয়াটো দি দিম, নহৰুখিনি একেলগে পেষ্ট বনাম। এতিয়া অলপমান পানী দি দিম। এতিয়া মই মিক্সিত পেষ্টটো বনাই ল'ম। এয়া চাওক, ধুনীয়াকৈ পেষ্টটো বনাই লৈ লৈছোঁ। এতিয়া মই এইখিনি এখন কাঁহীত লৈ ল'ম। ইয়াতে একেলগে ৰংগুড়াটো মই সানি ল'ম। এয়া ৰংগুড়া দি দিছোঁ। তাৰপিছত নিমখখিনি দি দিম। এইখিনি ভালদৰে মই সানি ল'ম। এয়া চাওক, ধুনীয়াকৈ মিক্স হৈ গৈছে ৰংগুড়া, নিমখ। এতিয়া মই এইখিনি এই পাতকেইটাত লগাই ল'ম। এনেকৈ ধুনীয়াকৈ পাতটোৰ পিছফালে ধুনীয়াকৈ এনেকৈ লগাই ল'ব লাগিব। এয়া চাওক, ধুনীয়াকৈ পাতকেইটা ৰেডি কৰিছোঁ, পেষ্টখিনি লগাই লৈছোঁ। এতিয়া মই কেৰাহী গেছত গৰম হ'ব দিম, ভাজি ল'ম। এতিয়া মই কেৰাহীটো গৰম হ'ব দিম। এতিয়া কেৰাহীটো গৰম হৈছে, ৰিফাইনটো দি দিম। এতিয়া মই এই পাতটো ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ ভজা গৈছে।
এতিয়া এফাল ঘূৰাই দিম। পিঁয়াজৰ পাতটো এফাল ধুনীয়াকৈ ভজা গৈছে। এতিয়া ঘূৰাই দিম। পিঁয়াজৰ ধুনীয়াকৈ ভজা গৈছে। এতিয়া ভজা হৈয়ে গ'ল। এতিয়া মই প্লেট এখনত লৈ ল'ম। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।